এইকেইটা বা মানে চিককে নিগনি মুটা দি মুটি মানে এইফালে চাওকচোন পুৰা এডুঙা হৈ আছে দেখিছেনে পুৰা এইফালে এডুঙা হৈ আছে পানী চিক। হেল্ল' দোস্ত কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে আৰু কাৰোবাৰ যদি বেয়া হৈ আছে তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ যাতে ভাল হয়। আজি হ'ল উৰুকা, কাইলৈ হ'ল বিহু, তো আপোনালোকক সকলোকে ভোগালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ। মানে আজি সকলোৱে একদম মেজি জ্বলাব আৰু ফূৰ্তি কৰিব, সকলোৱে মিলি এসাঁজ খাব। তো আপোনালোকক সকলোকে ভোগালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ সকলোকে। বতৰটো ইমান মানে ভাল নহয়, যিহেতু এইবাৰ দেৱালীও এনেকৈ সেমেকা গ'ল আৰু এইবাৰ বিহু সেমেকা যাব যেন লাগিছে, যিহেতু বতৰ একদম বহুত বেয়া একদম হৈ আহিছে, মানে ডাৱৰীয়া হৈ আছে, যিহেতু ৰ'দটো দেখাই নাই কালিৰ পৰা পুৰা বতৰটো অলপমান বেয়া হৈ আহিছে। চ' ভাবিছোঁ এবাৰ এনেকৈ সেমেকাকৈ যাব নেকি, চব দেৱালীটো সেমেকা গ'ল, এবাৰ বিহুটো এনেকৈ সেমেকা গ'লে ভাল নালাগিব, চ' বেয়া লাগি আছে। উৰুকা বুলি ওলাই যোৱা নাই, মানে টমটম চলাব, তো ঘৰতে আছোঁ আৰু টমটমখন মানে পুৰা পানী পৰি বেটেৰী পানী পৰি খাই দিছে পুৰা টমটমটো, আৰু চফা কৰিম বুলি ভাবিছোঁ আৰু আপোনালোকক দেখুৱাম কেনেকুৱা কি হৈ আছে মোৰ টমটমটো। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক বন্ধুসকল বেছি দেৰি নকৰাকৈ আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব পটককৈ কবিতা এটা মনত পৰি গ'ল, গাই দিছোঁ। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজি জুয়ো জ্বলিল মইনা, মেজি জুয়ো জ্বলিল। চৰি, এইটো গানহে আছিলে, চৰি। कैसा लगा मेरा मजाक? গাইছ এইখনে হ'ল মোৰ বাচন্তিখন আৰু এইখনক পূৰা চফা কৰিব লাগিব, পূৰা খাই গৈছে। ইয়াতে বেটেৰী আছে, তো ইয়াত পূৰা বেটেৰী পানী পৰি কেনেকৈ খাই গৈছে আপোনালোকক দেখুৱাই আছোঁ। এটা হ'ল বেটেৰী আৰু এতিয়া খুলিব লাগিব, খুলি মেলি ধুনীয়াকৈ একদম চফা কৰিব লাগিব আৰু আপোনালোকক দেখুৱাই দিছোঁ। এই ফুটাকেইটা যে দেখিছে এইকেইটা বা মানে চিককে নিগনি মুটা দি মুটি মানে এইফালে চাওকচোন পুৰা এডুঙা হৈ আছে দেখিছেনে পুৰা এইফালে এডুঙা হৈ আছে পানী চিককে, মানে থেতলা খালেই মানে চিককে অকণমান পৰি পুৰা এডুঙা হৈ আছে দেখিছে। এতিয়া ধুনীয়াকৈ চফা কৰিব লাগিব আৰু এইফালে পানী পৰি পুৰা মামৰে খাই গৈছে, মানে ধুনীয়াকৈ চফা কৰিম, আপোনালোকে চাই থাকিব। বেটেৰী নটকেইটা খুলি লওঁ, আপোনালোকে চাই থাকিব, চফা কৰিব লাগিব, আপোনালোকে চাই থাকিব। বেটেৰী নটকেইটা পটাপট খুলি লওঁ। ফাইনেলি খুলি হৈ গ'ল। ইয়াত চিককে পৰি কিমান এডুঙা হৈ আছে পানী। এতিয়া ধুনীয়াকৈ চফা কৰিব লাগিব। তলটো পূৰা মামৰে খাই দিছে চাগে, এয়া চব পূৰা একদম মামৰে খাই দিছে। এখন দিয়াৰ পৰা অলপমান বাচিছে, যদি এখন নিদিলোঁ হয় তো আৰু মামৰে খালেহেঁতেন। আৰু টমটমত বেটেৰী 4টা থাকে, এইফালে চক, এইফালে 2টা আছে, এইফালে 2টা খুলি ৰাখি দিলোঁ ইয়াত, আৰু এইফালে 2টা এতিয়া খুলিব লাগে। খুলি মেলি একদম পূৰা ধুনীয়াকৈ চফা কৰি পিনে আকৌ লগাম আৰু তেতিয়া ভাল লাগিব অলপমান। আৰু কিছুমানে নাজানিবও পাৰে টমটমত 4টা বেটেৰী থাকে বুলি, তো দেখুৱাই দিছোঁ। আৰু জনাসকলেতো জানেই, নজনাসকলে নাজানে। তো টমটমত 4টা বেটেৰী থাকে, ইয়াত থাকে 2টা আৰু এইফালে থাকে 2টা, এইফালে 2টাটো লগাই থ'লোঁ বাৰু। তাৰপৰা এতিয়া ধুনীয়াকৈ চফা কৰিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। কাৰণ টমটমৰ বেটেৰী একেফালেকে 4টা থাকে, মানে মোৰখনত এইফালে আৰু 2টা আৰু এইফালে 2টা থাকে। কিছুমানৰ একেলগে থাকে বাৰু 4টাটো, তো মোৰখনৰ বেলেগকৈ আছে আৰু এক্সট্ৰাকৈ। গাইছ 4টা বেটেৰী একদম খুলি হৈ গ'ল। এতিয়া ধুনীয়াকৈ গৰম পানীটো ঢালি দিবহি লাগিব চফা কৰি মেলি। আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰা। গৰম পানী ঢালি দিলোঁ বেটেৰীকেইটাত একদম পূৰা ধুনীয়াকৈ, আৰু এইফালেও ইয়াতো অলপমান ঢালি দিলোঁ। ইয়াত চব পূৰা মামৰে খাই খতম হৈ গ'ল। এই টিউবটো নথকালে আৰু খালেহেঁতেন, এইফালেও পূৰা খাই খতম। এয়া দেখিছে, বহুত দুখ লাগিছে, বেয়া লাগিছে। ধুনীয়াকৈ ধুই মেলি হৈ গ'ল, আৰু এতিয়া অলপমান জ্বলামবিল ঢালি দিম। জ্বলামবিল ঢালি দিলে যিহেতু অকণমান বাচিবও পায়, তো সেইটো কাৰণে অলপমান ঢালি দিম আৰু জ্বলামবিলটো ধুনীয়াকৈ একদম মিলাই মেলি দিম আৰু এনেকৈ আপোনালোকে কৰিব। যাৰ টমটম আছে জ্বলামবিল ঢালি থাকিব মাজে মাজে, তেতিয়া মামৰটো মানে পটককৈ নাখায় আৰু। এইফালে ঢালি দিলোঁ, তো এইটো ছাইডতো অলপমান ঢালি পূৰা ধুনীয়াকৈ ঢালি দিওঁ। জ্বলামবিলটো অলপমান ঢালি দিলে ভাল, মানে সেইটো কাৰণে অলপমান ঢালি দিছোঁ। আপোনালোকে এনেকুৱা কাৰোবাৰ যদি টমটম আছে এনেকুৱা কৰিব, একদম পূৰা মজা হৈ থাকিব। গাইছ ধুনীয়াকৈ ধুই মেলি হৈ গ'ল, আৰু এইফালে এতিয়া বেটেৰী লগাই আছোঁ, আৰু বেটেৰীকেইটা হোৱাৰ পিছত যাম আমি চাপৰি। তো ফাইনেলি গাইছ অৱশেষত ধুনীয়াকৈ বেটেৰী চেটেৰী লগাই হৈ গ'ল মোহাৰি মেলি। এইবাৰ টিউবকণ দিয়া নাই, মানে এইবাৰ ডাইৰেক্ট এনেকৈ লগাইছোঁ। টিউবত পূৰা পানী জমা হৈ যায়, চ' এনেকৈ লগাই দিছোঁ আৰু এয়া চব ধুনীয়াকৈ হৈ গ'ল। বিন্দাছ এতিয়া যাব লাগে আৰু লগাই দিলোঁ এই 2টা। এইফালেও লগোৱা নাই, টিউবটো এইবাৰ দিয়া নাই, মানে ইয়াতো পানী জমা হৈ গৈছিলে। চ' এতিয়া
হৈ গ'ল আৰু লগাই মেলি ধুনীয়াকৈ টিউব দিয়া নাই এবাৰ চ' এনেকৈ লগাই দিলোঁ আৰু তো গাইজ চাপৰিলৈ আহি থাকোঁতে দেখিলোঁ কি মজাকৈ বনাই আছে খেৰণি গাঁত চক নয়াৰে প্ৰস্তুত কৰিছে গড়টো কি মজা লাগিছে আৰু নয়াৰে বনাই থৈছে আমাৰ অসমৰ মেপখন আৰু এইফালে খেল খেলাই আছে আৰু গাঁৱৰে মানুহ এইবিলাক চবটো বহুত বেছি ভাল লাগিছে এনেকৈ সকলো একতাটো থাকিলে বহুত ভাল লাগে আৰু বহুত বেছি ভাল লাগিছে গড়টো বিশেষকৈ গড়টো বহুত বেছি ভাল লাগিল এইকেইটাক লগ পাই গ'লোঁ একদম খেৰণি গাঁও এইকেইটা খেৰণি মজা বনাই আছে দেই মজা বনাই আছে এইটো এটা খাব যাওঁ নেকি খাব যাওঁ নেকি খাবলৈ যাওঁ মজা ঘৰটো মজা বনাইছে কিন্তু দেই ভাই তোমালোকৰ তাত মজা বনাইছে আহিব লাগিব ৰাতিকৈ আহিম একপাক ন ফাইনেলি গাইজ ঘৰ আহি পাই গ'লোঁ আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু কোনোবা যদি মোৰ চেনেলটোত নতুনকৈ আহিছে ন তো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই জয় অসম।